SSC যদি আপোনালোকৰ যেতিয়া চকুৰ মেডিকেল হ'ব, তো চকুৰ মেডিকেল হওঁতে কি কৰিব, সেই ডক্টৰজনে আপোনাৰ এই সৌ চকুটো নহ'লে বাও চকুটো এটা আপোনাৰ এনেকৈ ঢাকি ধৰিব, ঠিক আছে। তো ঢাকি ধৰি কি কৰিব, আপোনাক ক'ব যে বাও চকুটোৰে আপোনাক এটা লাইন থাকিব, সেই লাইনত আপোনাৰ কেইটামান শব্দ থাকিব, সেইকেইটা শব্দ মাতিবলৈ দিব, ঠিক আছে। তো আপুনি সৌ চকুটো আপোনাৰ বন্ধ কৰি দিলে, আপুনি বাও চকুটোৰে মাতিলে, ঠিক আছে। তাৰপিছত নেক্সট কি কৰিব, আপোনাৰ বাও চকুটো বন্ধ কৰি দিব, সৌ চকুটোৰে মাতিব দিব। আপুনি এই যেতিয়া বন্ধ কৰি দিব আপোনাৰ এটা চকুটো, তেতিয়া আপুনি চকুটো মুজি নিদিব, ঠিক আছে। আপোনাক এনেকৈ টাইট কৰি নধৰে ডক্টৰে, কিন্তু আপুনি চকুটো আপুনি যেতিয়া মুজি দিয়ে, সেই তাৰ পিছতে যেতিয়া আপুনি চকুটো মুজিব, তেতিয়া নেক্সট যিটো বন্ধ কৰা চকুটোৰে আপুনি যেতিয়া চাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনাৰ কি হ'ব, আপোনাৰ ধঙা দেখিব। তেতিয়া আপুনি যিটো আপোনাৰ তলত যিটো শব্দ শাৰী আছে, শব্দকেইটা আছে, সেইকেইটা মাতিবলৈ আপোনাৰ অসুবিধা হ'ব, ঠিক আছে। তো আপুনি এইটো নকৰিব, যেতিয়া ডক্টৰজনে চকুত এনেকৈ হাতখন ধৰি দিব, তেতিয়া আপুনি এই চকুটো মুজি নিদিব, ঠিক আছে, চকুটো মেলিয়ে ৰাখিব, ঠিক আছে। আৰু এইকেইটা দিন আপোনালোকে কি কৰিব পাৰে, যিকোনো ডক্টৰৰ কনচাৰ্ণ লৈ পিনে আপুনি চকুত মানে কি ধূলি মাকতি যদি পৰিছে বা চকুত আই ড্ৰপ বুলি কয়, তো চকুটো আমাৰ হাইড্ৰেটেড থকাৰ কাৰণে, তো সেনেকুৱা টাইপৰ ড্ৰপ আপুনি ডক্টৰৰ কনচাৰ্ণ লৈ পিনে আপুনি লগাব পাৰে। তো এই ভিডিঅ'টোত আজিলৈকে এইখিনিয়ে।